নমস্কাৰ ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মনিকা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত প্ৰতিনিধিৰ চকু নপৰা এখন ৰাস্তা জাওডাঙা অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠানৰ একমাত্ৰ ৰাস্তাখনৰ জৰাজীৰ্ণ ৰূপ ৰাইজৰ দাবী অনতি পলমে ৰাস্তাটোৰ কাম কৰিব লাগে জাওডাঙাৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট ডেইলি নিউজ আসাম সমষ্টি ঝাওডাঙা গাঁৱৰ পৰা কৰিছো আমাৰ ঝাওডাঙাত ইয়াত আমাৰ হাই স্কুল আছে আমাৰ জুনিয়ৰ কলেজ আছে আমাৰ কস্তুৰবা বালিকা বিদ্যালয় আছে তাৰপিছত আমাৰ অলপ আগতে এটা ডিস্পেন্সাৰী আছে ঝাওডাঙা ডিস্পেন্সাৰী ষ্টেট ডিস্পেন্সাৰী হেল্থ কেয়াৰ কিন্তু ইয়াৰ ৰাস্তাটো আজিৰ পৰা আমি চাইছো আমি জনৰ পৰা দেখিছো এই ৰাস্তাটো একেবাৰে বেয়া ভাল হ'ব লাগে ভাল কাম হ'ব লাগে আজি আমি মানকাছৰত গৈছো হাৰচিঙিমাৰীত গৈছো ধুবুৰীত গৈছো তাতে চিচি ব্লকেৰে ৰাস্তা পোৱা গৈছে কিন্তু আমাৰ ইয়াত নাই আমাৰ ইয়াত অলপ ঝৰি হলে অলপ বৰষুণ হলে আমি ইয়েৰে যাব লাগে পানীৰ ওপৰে যাব লাগে আমাৰ ৰাস্তাটো হ'ব লাগে আমি আমাৰ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ উপায়ুক্তৰ ওচৰত এইটো মিনতি কৰিছো যাতে ৰাস্তাটো সোনকালে হয় আমাৰ ছাত্ৰ ছাত্ৰীৰ বহুত সুবিধা হ'ব আৰু আমাৰ ইয়াত এটা আছে আমাৰ ঝাওডাঙা সমাজ সমিতি আছে তাৰ আমাৰ ইয়াত এটা থানা আছে আমাৰ এই ৰাস্তাটো ভাল হ'ব লাগে মই ইয়াৰ এই বিচাৰিছো কামনা কৰিছো আমাৰ জিলা উপায়ুক্তৰ ওচৰত